হেল্ল' আমাৰ গৰমৰ দিন বুলি ক'লে আম টেঙা আৰু মানে যিবিলাক বস্তুৱে গৰম কমায় আৰু বৰফ এইবিলাকৰ মহত্ব বহুত বেছি। মোৰ সৰুকালৰ স্মৃতিৰ ভিতৰত আছে মোৰ মায়ে বনোৱা এই আম পান্নাটো। এইটো এবিধ পানীয় জাতীয় হেৰিৰ নিচিনা খাদ্য বুলি ক'ব পাৰি। প্ৰথমতে আপুনি জলকীয়া দি ল'ব, তাৰ ওপৰত আমখিনিটো কাটি ল'লোঁ মই যেনেকুৱা থাকে, বাকলি থকাটোৱে কাটিলে বেছি ভাল, টেষ্টটো বেছি পোৱা যায়। তাৰপিছত আজৱাইন, জিৰা, গোটা ধনিয়া আৰু অলপ আপুনি আমচুৰ পাউডাৰ দি ল'ব, অলপমান ফ্লেভাৰটো বেলেগ হোৱাৰ কাৰণে। বগৰী আৰু আমখিনি মই একেলগে বনাওঁ। এনেই জেনেৰেলি মায়ে আম দি বনায়, কিন্তু মই এইবাৰ আজি নতুন ফ্লেভাৰটো দিবৰ কাৰণে বগৰীটো ট্ৰাই কৰিছোঁ, কাৰণ বগৰীটোৱে আমাৰ গৰম কমাই দিয়কচোন। গৰমৰ দিনৰ বগৰী চৰ্বত বুলি ক'লে মোৰ বহুত ভাল লাগি যায় দেই। চ' সেইটো কথা মনত পৰিলে যিহেতু মই বগৰীৰ চৰ্বতৰ ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু সোনকালে। তাৰপিছত নিমখ দি এনেকৈ অলপ ভাজি ল'লে অলপ টাইম, তাৰপিছত দিলে আমাৰ জিৰা ধনিয়া গুড়া দি লোৱাৰ পিছত অলপ হালধিও দি দিলে। হালধিটো অলপ কম পৰিমাণে দিব, বেছি দিলে বেয়া লাগিব। এনেকৈ ভাজি লোৱাৰ পিছত যেতিয়া দেখিব আমখিনি অলপ কোমল হৈ আহিছে, বস্তুটো মানে আমৰ বাকলিকেইটা এনেকুৱা ৰঙা ৰঙাৰ নিচিনা হোৱা দেখিব যেতিয়া হালধীয়া কালাৰৰ, তেতিয়া আপোনালোকে এটা কাম কৰিব, তাতে পানী ঢালি দিব। পানীখিনি বৰ বেছি নিদিব, মই যিমান দূৰ দেখুৱাইছোঁ ন সিমানটোমান দিব, ইয়াতকৈ বেছি নিদিব, সমান সমানকৈ দিব। তাৰপিছত আৰু এইটো হয় মিশ্ৰি হয়, আৰু বা আপোনালোকে দিব পাৰে, কস্তুৰী মেথিও অলপ দি দিব, ভাল লাগিবৰ কাৰণে। এয়া ৰেডি মোৰ। এতিয়া খাই পেলাই বনাওক আৰু মোক জনাব কেনেকুৱা লাগিছে বা